ইমান বেছি গৰম পৰিছে একদম আচৰিত ধৰণে গৰম পৰিছে সহ্য কৰিব নোৱাৰা হৈ গৈছো আৰু মই এতিয়া অলপ আগত পাকঘৰৰ পৰা আহিছো মানে আসলতে এটা ৰেচিপি বনাম বুলি ভাবিছো ইমান গৰম পৰিছে হেতু কাৰণে মানে থেকেৰা দি পেলাই নি মাছ বনাম ভাবিছো মাছ আনিছিলে বেলেগ কিবা কিবি বনাই মেলি খাবলৈ মানে মন যোৱা নাই আৰু সেই কাৰণে ভাবিলো থেকেৰাকে বনাও মায়ে চিঞৰিয়ে আছে থেকেৰাকে বনাও থেকেৰা প্ৰথমতে তিয়াই লৈছিলো তাৰ পাছত এতিয়া বনাও বলক অকণমানকে দেখাও আপোনালোকক গৰমত খাব পাৰিব কেৰাহী পাতি লৈছো কেৰাহী গৰম হোৱাৰ পাছত ইয়াতে মিঠাতেল দি দিছো আৰু এইফালে আছে এয়া মাছ ফ্ৰাই কৰি ৰাখিছো এয়া আদা নহৰু অকণমান থেতালি লৈছো আৰু এয়া হৈছে থেকেৰা থেকেৰা পানীত এয়া থেকেৰা পানীত দি এনেকৈ অকণমান কি কয় খচি লৈছো এইটো অকণমান পানীটোত থেকেৰাটো তিয়াই থৈছিলো অলপ আগত তাৰপিছত এয়া অকণমান এনেকৈ খচি ভাঙি দিছো আৰু সৰিয়হ এফালে সৰিয়হ কেইটামান এনেকৈ চাকনিত ধুই লৈছো এতিয়া এয়া তেলত ফাৰ্ষ্টতে দিম তেল গৰম হ'ল পুৰা ফুটে সৰিয়হ দিলে দিছো নহ'লে পুৰা ফুটিব আৰু গেছটো কমাই দিয়া আছে হালধি দি দিছো অকণমান ৰেড চিলি দি দিছো এয়া দাইল বইল কৰি লৈছিলো এয়া ইয়াতে দি দিম দাইলটো পাতলকে বনাইছো মানে দাইলটো বেছি ডাঠ হ'লে এইটো মাছৰ লগত ভাল নালাগে বহুতে দাইল নিদিয়াকে বনায় কিন্তু আমি দাইল অকণমান দি দিছো সেইকাৰণে পাতলকে বনাইছো সো টেঙা জোল যে সেইকাৰণে ইয়াত মানে বেছিকে পানীহে দিয়া থাকে দাইলটো বেছি নিদিয়ে এতিয়া দাইলটো গৰমে আছিলে মানে ইয়াতে থেকেৰা দি দিম এতিয়া থেকেৰা দি দিছো আৰু দাইলত নিমখ দিয়ে থোৱা আছে মাছতো নিমখ দি থোৱা আছে এতিয়া সেইকাৰণে নিমখ নিদিওঁ যদি নিমখ দিবলগীয়া হয় তেতিয়া পিছত দিম এতিয়া দি দিম মাছ এতিয়া মাছ দি দিলোঁ মানে দাইলটো উতলি আছিলে গৰম সেইকাৰণে হেৰি কৰা নাই আৰু আপোনালোকে যদি দাইল নিদি অকল এনেকৈ বনাব বিচাৰে পানী দি তেতিয়াহ'লে পানীটো উতলিবলৈ দিব তাৰপিছত এতিয়া আমি ধুনীয়াকৈ দিম মাহঁতেতো সদায় বনাই থাকিব লাগে আমিতো কোনোবা এদিন ক'ৰবাত বনোৱা হয় ন সেইকাৰণে মাহঁতলৈ মানে সঁচাকৈ কিবা বেয়াহে লাগে ইমান কষ্ট কৰি বনাব লাগে আৰু আমিতো কোনোবাই এটা ৰেচিপি বনাই নাহে সহায় কৰি দিওঁ কিন্তু মাহঁতেতো ৰাতিপুৱাও ৰুটি বনাব লাগে তাৰপিছত ভাত তাৰপিছত চাহ ৰাতি ভাত কিমান যে কষ্ট আৰু আপোনালোকেও গৰমত এনেকৈ থেকেৰা দি খাই চাবচোন স্বাস্থ্যৰ কাৰণেও বহুত ভাল থেকেৰাটো উপকাৰী থেকেৰা চৰ্বতো খাব পাৰি অৱশ্যে আজিকালি থেকেৰা পাবলেই নাই পালেও বহুত বেছি দাম সেইটোৱে আমাৰ বাৰু এইবোৰ কিনি অনা নহয় আমাৰ ইয়াতে পোৱা যায় থেকেৰা আমি খাবলৈ আনো থেকেৰা তেতিয়া সেইটো মানে গুটিটো খাই নহয় মানে ভিতৰত এটা বস্তু ওলায় থেকেৰাটো দেখিছে যদি গম পাব সেইটো থেকেৰাটো একদম থপথপীয়া হয় ভিতৰটো খাবলৈ বহুত ধুনীয়া সেইটো খাবলৈ সেইটো খাই পেলোৱা হয় গুটিটো আৰু বাকলিটো এনেকৈ মায়ে কাটি কাটি ৰ'দত শুকুৱাই থয় সেই শুকুৱাখিনি এনেকৈ ক'লা হৈ যায় আৰু সেইখিনি এনেকৈ বহুত দিনলৈকে থ'বও পাৰি আৰু খায়ো থাকিব পাৰি আৰু চৰবত বনাই খালেও বহুত টেষ্টি লাগে একদম মিঠা মিঠা লাগে এয়া উতলি গ'ল বৰ ধুনীয়া গোন্ধাইছে ন ৱাও ভাল লাগিছে দেখিবলৈ নিমখ চাগে দিব নালাগে মোৰ মতে কাৰণ মাছত নিমখটো দি থোৱা আছিলে দাইলতো নিমখ দি থোৱা আছিলে সেইকাৰণে আৰু বিশেষ আমি একো দিয়া নাই নহয় সেইকাৰণে দিবলগীয়া হয়তো নহয় আৰু
যদিহে নিমখ দিবলগীয়া হয় আপোনালোকক এটা চিক্ৰেট দেখাই দিওঁ যদি নিমখটো কমি থাকে তেতিয়াহ'লে ইয়াত মানে উতলোতে এটা ফেন টাইপৰ হয় ফেন হৈ থাকে তেতিয়া মানে নিমখটো কম যদি একদম এনেকুৱা ক্লিয়াৰ হৈ থাকে মানে নিমখটো জোখতে আছে হেতুৱে আপোনালোকে মাংস বনালেও হেতুৱে চাব যদি ফেনাই থাকে তেতিয়াহ'লে টেষ্ট কৰি চাব নিমখটো কমি পাব হৈ গ'ল তেতিয়াহ'লে আৰু কেনেকুৱা হৈছে টেঙাটো বেছিয়ে হৈছে নে কমেই হৈছে বেলেগ ধুনীয়া টেঙাও হৈছে গৰম যে টেঙা খাই একদম ভাল লাগিব খাই চোৱা নি অকণমান খাই চোৱাচোন ধুনীয়া এয়া আমাৰ থেকেৰা মাছৰ টেঙা ৰেডি দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ বহুত ধুনীয়া হৈছে যদি নাই খোৱা এবাৰ ট্ৰাই কৰি চাব খুব ভাল পাব অথনি ভাত চাত খাই অকণমান শুই দিলোঁ ইমান গৰম পৰিছে আৰু এতিয়া গাটো ধুই বোলো ভ্লগটো কণ্টিনিউ কৰোঁ আৰু কি কৰোঁ এতিয়া মই ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁচোন অথনি ভাতো বনালোঁ তাৰপিছত গৰমো বহুত পৰিছে আৰু আমি স্কিনৰ কেয়াৰ ল'বই লাগে আমি হেল্থৰ যেনেকৈ কেয়াৰ লওঁ স্কিনৰো ল'ব লাগে তেতিয়াহে স্কিনটো ভাল হৈ থাকিব আৰু মোৰ সৰু অলপমান য'ত মানে সৰুকৈ এনেকৈ পিম্পল টাইপ উঠিছে আৰু গৰমৰ কাৰণেই হৈছে বিশেষকৈ মানে মোৰ জোনটো বহুত অইলি হয় সেইকাৰণে মোৰ এইবিলাকত মানে অপেন প'ৰজো হৈছে অলপমান আৰু সেইদিনা বজাৰ যাওঁতে এই চিট মাছ এখন আনিলোঁ এইখন মই এবাৰহে ফাৰ্ষ্ট ইউজ কৰিম আগতে ইউজ কৰা নাই এইখন লেমনৰ হয় এনেকুৱা ইয়াতে বহুত ফ্লেভাৰত পাব মানে ফ্ৰুইটৰ ফ্লেভাৰত কিউই আছিলে ষ্ট্ৰবেৰী আছিলে ধেৰ আছিলে তেনেকুৱা মোক ক'লে এইখনেই ভাল পাব লগাই কাৰণ এতিয়া বহুত গৰমো পৰিছে সেইকাৰণে মই এখনকে লৈ আহিলোঁ আৰু লগাই পোৱা নাই যিহেতু তেওঁলোকে যিটো ক'লে সেইটোকে লৈ আহিলোঁ এতিয়া লগাই চাব লাগিব কেনেকুৱা হয় আৰু আপোনালোককো কম ময়ো ফাৰ্ষ্ট লগাম মোৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইখন কেনেকৈ লগাই এইখন লগাওঁতে ইয়াৰ ভিতৰতে আছে মাছখন ইয়াৰ ভিতৰত আছে লেকমি হয় লেকমি কোম্পানীৰ প্ৰডাক্ট ইউজ কৰোঁৱেই ভালেই পাওঁ সেইকাৰণে ব্ৰেণ্ডটো কোনো কথাই নাই বাৰু ভালেই আপোনালোকেও লগালে বেলেগ ভেৰাইটিজ ব্ৰেণ্ড পায় চাগে মই নাজানো বাৰু কিন্তু পায় চাগে যদিও পায় আপোনালোকে অকণমান ভাল ব্ৰেণ্ডৰে লগাব কাৰণ মুখত লগোৱা বস্তু যিহেতু এতিয়া মই ভালদৰে মুখখন ধুই ল'ম মই গা ধুই আহিলোঁ কিন্তু হ'লেও দেখিছেনে পটককেনে একদম ঘামি গ'লোঁ ফেন লগোৱা নাই যিহেতু ভিডিঅ'ত মাতটো দিগদাৰ হয় সেইকাৰণে মই এতিয়া মুখখন আকৌ ধুই আহিম ধুনীয়াকৈ ফেচ ৱাছ দি ফাৰ্ষ্টতে মুখখন ধুই ল'ম ব'লক এতিয়া ভালদৰে মুখখন মুচি ল'ম আৰু মুখখন ধোৱাৰ পাছত আপোনালোকে একো ইউজ নকৰিব ডাইৰেক্ট এইটোৱে ইউজ কৰিব এতিয়া ভালদৰে মুখখন মুচি ল'লোঁ আৰু এতিয়া মই এইটো চিট মাছটো ইয়াৰ পৰা আঁতৰাম এইটো মই মুখত লগাম এনেকৈ এইটো কাটি পেলাই দিয়াই থাকে সেইটো মতে এনেকৈ দি দিলে হৈ যায় লগালগ ফ্ৰিজত থোৱা নাই ডাইৰেক্ট এনেকৈ থৈছোঁ আৰু ইয়াৰ ভিতৰতে এইখন দেখিছেনে তাতে ভালদৰে উলিয়াব লাগিব বিৰাট ধুনীয়া গোন্ধাইছে বহুত ধুনীয়া গোন্ধাইছে আৰু এতিয়া এইখন দেখিছেনে এনেকৈ ভাজ হৈ আছে ৰুমালৰ নিচিনা এইখন লাহেকৈ খুলিব লাগিব নহ'লে ফাটি গ'লে দিগদাৰ হ'ব আৰু এইখন 15 মিনিট লগাব লাগিব একদম লাহেকৈ কৰিব দেই এতিয়া ধুনীয়াকৈ মই উলিয়াই লৈছোঁ পেকেটৰ পৰা তাৰপাছত মই মুখত লাহেকৈ লগাই দিছোঁ আৰু মুখত ধুনীয়াকৈ বহিয়ে যায় কাৰণ জেলটো থাকে সেইকাৰণে একো দিগদাৰ নোহোৱাকৈ মুখত বহি যায় আৰু এতিয়া মই ভালদৰে মুখত লগাই লৈছোঁ অকণমান মোৰ মুখলৈ ডাঙৰ হৈছে একো নাই আৰু এতিয়া লগোৱাৰ সময়ত মই কথা নাপাতোঁ আৰু এতিয়া মই পেকেটত যিখিনি জেল আছে সেইখিনি উলিয়াই এনেকৈ ডিঙিত হাতত এনেকৈ লগাই ল'ম কাৰণ এইখিনিও লগাব পাৰি একো কথা নাই আৰু এতিয়া লগোৱাৰ সময়ত মই কথা নাপাতোঁ কাৰণ ৰিংকলছ বহি যাব আকৌ 15 মিনিটৰ পিছত আপোনালোকক লগ পাই আছোঁ
15 মিনিট হৈ গ'ল আৰু লগালোঁ এখন কিন্তু ড্ৰাই হৈ যোৱা নাই যেনেকৈ লগাইছোঁ তেনেকুৱাই হৈ আছে দেখিছেনে চেপিলে মানে ইয়াৰ পৰা জেলটো ওলাব এইটো আৰু এইটো আকৌ আপোনালোকে এনেকৈ গাত লগাব পাৰিব বাৰু মই লগাই দিছোঁ আৰু পেলাই দিয়াতকৈ গাতে কিন্তু এইটো আপোনালোকে আকৌ ইউজ কৰিব নোৱাৰিব এবাৰ ইউজ কৰিব পাৰি এখন মাস্ক এবাৰেই ইউজ কৰিব পাৰি সেইকাৰণে সেকেন্ড টাইম ইউজ নকৰিব মুখখন বহুত ফ্ৰেছ লাগে আৰু প্ৰথম যেতিয়া মই লগাইছোঁ তেতিয়া অকণ পুৰিছে মানে সেইটো চাগে হয়ে নেকি কাৰণ সেইটো একো সাইড এফেক্ট নহয় হোৱা নাই মোৰ এতিয়া লাহে লাহে মই এনেকৈ মুখখন মাছাজ কৰি দিম আৰু ধৰিব পাৰিছে আৰু কিমান স্কিনটো ধুনীয়া হৈছে ব্ৰাইট হৈছে পুৰা একদম ইমান ধুনীয়াকৈ জিলিকি আছে স্কিনটো খুব ধুনীয়া লাগিছে আৰু এতিয়া এইটো ধুই দিব নালাগে এইটো এনেকৈয়ে থাকিব স্কিনত এবজৰ্ব হৈ যাব গোটেইখিনি সেইটোৱে আৰু এখন মই এতিয়া পেলাই দিমগৈ মোৰ লগাই ভালেই লাগিলে ফাৰ্ষ্ট টাইম খুব ধুনীয়াই লাগিছে আৰু আপোনালোকে যদি বিচাৰে লগাব পাৰিব 100 লয় এখন মাস্কত এখনত 100কে লয় লগাব পাৰিব আৰু এতিয়া গৰমত অকণমান লাগে মানে মানুহক ৰিফ্ৰেছটো লাগে স্কিনেও বিচাৰে ৰিফ্ৰেছটো সেইকাৰণে গৰম বুলি মানে এখন আনি লগাই চাব পাৰে খুব ধুনীয়া মই ভাল পাইছোঁ আৰু আপোনালোকেও ভাল পাব বুলিয়ে ভাবোঁ মই বেলেগ ফ্লেভাৰত আছে আপোনালোকে সেইবিলাকো লগাব পাৰিব গোন্ধটো বহুত ধুনীয়া আৰু মুখখনত থকা লেতেৰাবিলাক সব উলিয়াই আনে সেইকাৰণে বহুত ধুনীয়া লাগে মুখখন একদম ক্লিন লাগে বিৰাট ধুনীয়া লাগিছে মোৰ এয়া দেখিছেনে মোৰ স্কিনটো চাওক কিমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ জিলিকি আছে মই লগাই খুব ভাল পাইছোঁ দেখিবলৈ মানে যিমান ভাল লাগিছে মই নিজে লগাই সেইটো ইমান ভাল পাইছোঁ আৰু আপোনালোকেও লগাব পাৰিব লগাওঁ বুলি ক'লে বিৰাট ধুনীয়া হয় ময়ো ফাৰ্ষ্ট টাইম লগাইছোঁ আৰু আপোনালোকে লগাই চাব পাৰে চাবচোন লগাই আৰু মোক কমেণ্টত জনাব দেই কেনেকুৱা পাইছে লগাই আৰু আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে এটা লাইক কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব নটিফিকেশ্যন সেইকাৰণে আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই